নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাৱাৰ ষ্টাডি ইউটিউব চেনেলত তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম অসমৰ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি সাধাৰণ জ্ঞানৰ ১ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন চনত জাহাজ সেৱা আৰম্ভ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে ১৮৮৩ চনত। ২ নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ মাজেদি কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে ৩টা। ৩ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলঙৰ পৰিকল্পনা আৰু নক্সা কোনে তৈয়াৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰী বি.চি. গাংগুলী। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমত কোন চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে ১৮৬৫ চনত। ৫ নম্বৰ প্ৰশ্নটো হৈছে নাগালেণ্ডৰ একমাত্ৰ ৰেল ষ্টেচনটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ডিমাপুৰত। ৬ নম্বৰ প্ৰশ্নটো হৈছে মেঘালয়ৰ দীৰ্ঘতম পথ দলং কি? ইয়াৰ উত্তৰ হৈছে দুবাংচিং চিএম। ৭ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্যালয় অসমত ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে মাৰিগাঁও, গুৱাহাটীত। ৮ নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ দীৰ্ঘতম দলঙৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চিকুবেণ্টি। ৯ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ-পূব কোনখন ৰাজ্যই ত্ৰিপুৰাৰ লগত ভাৰতৰ বাকী অংশত সংযোগ কৰে? উত্তৰ হৈছে অসম। সাধাৰণ জ্ঞানৰ শেষৰ ১০ নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিপুৰাৰ একমাত্ৰ বিমানবন্দৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে আগৰতলাত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখা হ'ব নতুন এক ভিডিঅ' লৈ।